Hey guys, Assalamualaikum. Welcome to my YouTube channel. আৰু এতিয়া বাজিছে 4টা। মই শুই উঠিছোঁ একদম চুলি তুলি জধলি হৈ আছে, ইগনোৰ কৰিব দেই। আৰু এইফালে চাওকচোন মানুহ শুই থকা বুলি গম পায়। আমাৰ বাৰীৰ ভিতৰত চাওকচোন এইবিলাক কৰ গৰু হয়, একো বস্তু হ'বলৈ নিদিয়ে, সদায় এনেকৈ আহে। মই ইমান ধুনীয়াকৈ ফুল পুলিবোৰ ৰুই থৈ দিওঁ, ফুল পুলিবোৰ খাই থৈ দিয়ে, একদম ৰুব মন নাযায় এইবিলাকৰ কাৰণে। খেদি উলিয়াই পঠিয়াইছোঁ এইবিলাকক। মই মৰ্ণিঙত মৰিগাঁৱলৈ গৈছিলোঁ, য'ত মই বিউটি শিকি আছোঁ। কিন্তু মই দুপৰীয়া দাদাৰ লগত আকৌ ভাত খাবলৈ আহিলোঁ। ঘৰত ভাত খাই অলপ শুই দিলোঁ, শুই দিয়াৰ পিছত এতিয়া উঠিছোঁ, সেইবাবে এনেকুৱা জধলি হৈ আছোঁ। আৰু মই আকৌ যাব লাগিব, কাৰণ মোৰ তাতে ফিংগাৰ প্ৰিণ্ট দিব লগা আছে। ফিংগাৰ প্ৰিণ্ট দি মই আজি এঠাইলৈ যাম। ক'লৈনো যাওঁ দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব। মৰ্ণিং যেতিয়া বিউটি ক্লাছত গৈছিলোঁ, তেতিয়া মেমে আমাক প্ৰথমতে থিয়ৰী কৰালে। থিয়ৰীত আজি মাছাজৰ বিষয়ে লিখাইছে, আৰু যেতিয়া প্ৰেক্টিকেল কৰাইছিলে তেতিয়া আমাক আজি পেডিকিয়ৰৰ বিষয়ে শিকাইছে। পেডিকিয়ৰ মই এটা ভিডিঅ' কৰি থৈছোঁ, ভিডিঅ'টো আপোনালোকক দেখাই দিছোঁ। এয়া হৈছে পেডিকিয়ৰৰ প্ৰেক্টিকেল, আৰু মেমে খুব ধুনীয়াকৈ কেনেকৈ পেডিকিয়ৰ এটা সম্পূৰ্ণ কৰিব পাৰি তাক আমাক ভালকৈ বুজাই দিছিলে, আৰু ষ্টেপবিলাক ভালকৈ দেখাই দিছিলে। মোৰ ওপৰত প্ৰেক্টিকেল কৰিছিলে শান্তি বা আৰু প্ৰিয়ংকা। থেংক ইউ শান্তি বা আৰু প্ৰিয়ংকা। A few moments later. মই যে কৈছিলোঁ আজি ক'ৰবালৈ যাম, আপোনালোককো দেখাম, কিন্তু নহ'ল তেনেকুৱা। কাৰণ মই ৰেডি হোৱাৰ আগত অলপমান বাহিৰত বহি আছিলোঁ, আৰু মোক মকৰাই কামুৰিলে। বহুত বেছি বিষ হৈছিলে, এটা ছাইড পূৰা বিষ হৈ গৈছিলে, আৰু টেবলেট খাই ভাল হোৱাৰ পিছতহে মই যাবলৈ পালোঁ, সেইবাবে ভিডিঅ' কৰা নহ'ল। আৰু এনেকুৱা ৰঙা হৈ উঠিছিল। The next day. যিহেতু কালি মই ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, মকৰাই কামুৰিলে, আৰু তাৰপিছত ভিডিঅ' কৰা নহ'ল। আজি সেইবাবে মই মৰ্ণিং বিউটি লেবৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আজি আমাৰ মেমে মাছাজৰ লগতে আজি মাছাজ কৰিলে কেনেকৈ ষ্টিম দিব পাৰি তাকে শিকাইছে, আৰু এইফালে মাছাজ চলি আছে, ষ্টিমটো গৰম হ'লে দিব। আৰু এয়া ছেকেণ্ড বেটছৰ ষ্টুডেণ্টে থ্ৰেডিং কৰি আছে, আৰু ছেকেণ্ড বেটছৰ মাছাজো চলি আছে। এইফালে ছেকেণ্ড বেটছৰ ষ্টুডেণ্টবোৰে মাছাজ কৰি আছে, আৰু আমি হ'লোঁ ফাৰ্ষ্ট বেটছ, আৰু আমিবিলাকেও মাছাজ কেনেকৈ ষ্টিম দিব পাৰি মাছাজ কৰিলে তাকে মেমে শিকাই আছে। এইফালে ষ্টিমটো গৰম হৈ ভাপ ওলাব ধৰিছে। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু এয়া ষ্টিম কিমান গৰম হৈছে চাবৰ কাৰণে চবে পূৰা হাত পাতি আছে। A few moments later. আজি আকৌ এঠাইত মোৰ নিমন্ত্ৰণ আছে, মোৰ সৰু মাহীৰ ঘৰত। সেয়েহে বিউটি ক্লাছৰ পৰা চিধাই সৰু মাহীৰ ল'ৰাই মোক সিহঁতৰ ঘৰলৈ লৈ গ'ল, আৰু তাতে দুপৰীয়া সাজ খাই উঠি মেলি ভিডিঅ' বনাইছোঁ তাৰ লগত। धागों से बांधा एहसास दिल के रिश्ते का, रिश्ता ये अपना रब की रुबाई, मैं रहूं ना मैं तेरे बिन। মাহীহঁতৰ ঘৰৰ কাষতে খেল ধেমালি হৈ আছিলে, ঈদৰ খেল ধেমালি। মাহী আৰু মাহী ল'ৰাৰ লগত মই তাতে অলপমান আহিলোঁ চাবলৈ। খেল ধেমালি বুলি ক'লেতো বুট মগু চিপছ আদি দোকান থাকেই খোৱা বোৱাৰ, কিন্তু এই সৰু ল'ৰা দুটাই দিয়া সৰুকৈ পানীপুৰি দোকানখন দেখি ভাল লাগি গৈছে, কাৰণ সিহঁতৰ লগৰবোৰেতো এতিয়া খেলি আছে, আৰু সিহঁত দুটাই ইমান ধুনীয়াকৈ দোকান দি আছে। মই সিহঁতৰ লগত কথা পাতিছিলোঁ। সিহঁতৰ সৰুটো খুব মৰম লগা, আৰু তাৰ নাম হৈছে আৰমান। সিহঁতে 10 টকাত 5টাকৈ পানীপুৰি দি আছে, আৰু মই
এতিয়া আকৌ বিউটি লেবলৈ যাব লাগিব, সেয়েহে আকৌ মাহী ল'ৰাটোৰ লগত উভতিলোঁ। চাই থাকিব ভিডিঅ'টো। A few moments later. ঘৰ আহি পাওঁ মানে মায়ে ক'লে কি আকৌ নিমন্ত্ৰণ আছে, বিয়া ভাত খাবলৈ মাতিছে বাক ওচৰৰ বৌহঁতৰ ঘৰত, লগতে আমাকো। মই ভাবিছোঁ যাব নোৱাৰিম, কিন্তু মায়ে ক'লে বৌয়ে বাৰ বাৰ মাতিছে বেয়া পাব, সেয়েহে আকৌ গ'লোঁ। বৌয়ে এনেকৈ যোগাৰ কৰিছে আৰু মই অলপমান খাইছোঁ, বেছি খাব নোৱাৰিলোঁ, কাৰণ দুপৰীয়া খোৱাবোৰ এতিয়াও ভালকৈ হজমেই হোৱা নাছিলে। আৰু মোৰ দিনটো এনেকৈ গ'ল। যদিহে ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। বাই বাই, খুদা হাফিজ।